সংঘৰ্ষ ৰাইজ দেখা বেছি হেল্ল' চবকে বহুত দিনৰ মাজত আপোনালোকৰ মাজত চবে কিজানি মুখ চুখ পাৰিছে মোৰ এটা সময়ত একদম পূৰা আছিলোঁ মাজতে মোটামুটি এতিয়া 1 বছৰে হয় গায়ব হৈ গৈছোঁ মানে কামতে হওক কিবাতে হওক মানে অলপমান টাইম চাইমগিলাখন অলপমান মানে ইফাল সিফাল হয় সেইকাৰণে তাৰমানে মিলাব পৰা নাছিলোঁ তো ভাবিলোঁ আজি বহুত দিন হ'ল একো দিয়া নাই একো হেৰি কৰা নাই চবেতো পাৰিছে তো একবাৰ এনেই অলপমান হাই হেল্ল' কৰি আহোঁ এই পিছে কেনে খবৰ চবৰে এবাৰ কমেণ্টত জনাবচোন মই আছোঁ এতিয়া মানে মামাহঁতৰ ঘৰত আহি কিনে ভাবিলোঁ চালা কি কৰিলোঁ মাজতেতো অলপ কিবা কিবি হ'লেও দি থাকিব পাৰি কিন্তু আকৌ দেখোন গায়ব হৈ গ'লোঁ তো ভাবিলোঁ আজি কিবা নহয় অলপমান ক'ৰবাত 1 মিনিট 2 মিনিট যি হয় তাতে কিবা এটা অলপমান বনাওঁ সেইকাৰণে কেমেৰাটো উঠি ল'লোঁ আৰু মামাহঁতেও আচলতে বহুত দিন অহা নাই আহিলেও আহোঁ পটককৈ গুচি যাওঁ আজি লগৰকেইটাও কয় যি চেনেলটো কি হ'লা কি বাদ দিলা নেকি না কি বুলি কয় বন্ধ কৰি দিলা মই ক'লোঁ নাই কৰা নাই দিম কিন্তু সেই ডিমটোৱে তাৰমানে আজি দিম কালি দিম বুলি তাৰমানে ডিমেই হৈ থাকিল মেইন কথা কি মানে সদায় যদি কিবা এটা বস্তু কৰি থকা যায় তো কি হয় মানে দি থাকিবৰ ইচ্ছা যায় মাজতে গেপ কৰি গ'লে নহয় যে কৰিম সেই বস্তুটোৱে তাৰমানে চেষ্টা কৰি দিয়ে সেইকাৰণে ভাবিলোঁ আজি অলপমান কৰোঁ আৰু বাকী চবৰে কেনে খবৰ ভাল না আগৰ ষ্টাইলতে আৰম্ভ কৰোঁ সেই হেল্ল' ৰাইজ মই চাব পাৰে ধুনীয়া পথাৰ গৰু চৰু এইবিলাক ইয়াতে খেতি ধুনীয়া এখন বাংনা খেতিয়েই নলবেৰীয়া ভাষাত বাংনা বুলি কয় খালি এই তাতে এই ধান কাটি আছে মই তাৰমানে এই গাঁও এইকাৰণে ভাল পাওঁ চব আছে কিছুমান ইয়াতে ফ্ৰেছ আপুনি বস্তু খাওক ইয়াতে ধুনীয়াকৈ পুলি ৰুচি উঠে নওক খাওক বনক খেতি কৰক ফ্ৰেছ নিজৰ বস্তু নিজৰ মাটিত হওক ফ্ৰেছ বস্তু খাওক না বেমাৰ নাই কিবা এইগিলাখান ধান এই চাব পাৰে ইয়াতে ধুনীয়াকৈ খান্দি থৈ দিছে ইয়াতে হয়তো কিবা শাক তাক সেনেকুৱা ৰুব তাত ইয়াতে চাব পাৰে ধুনীয়াকৈ লাইন কৰি ইয়াত এইটো কি বেঙেনা বা সৰু বেঙেনা হয় সেই বেঙেনাটো এইটো মই বেছিকৈ নাজানো বোলে চাই এই আটাই কাম কৰি আছে এই মূলা শাক তাৰে পিছত ইয়াতে জিকা পৰা আৰু ভাল লাগে আচলতে এইগিলাখান শাক পাচলি হওক যিকোনো হওক এইগিলাখান কৰি ভাল লাগে টাইম পাছ হয় ধুনীয়া আৰু ফ্ৰেছ বস্তু একদম আপুনি নিজে কৰিব আপোনাৰ নিজৰ মাটিত আপুনি তাতে লাগি থাকক মজাই বেলেগ আৰু কিমানখিনি ধুনীয়া আৰু একদম পূৰা একদম মানে ফ্ৰেছ বস্তু খাওক সেইখিনি আমাৰ সেই ডেকাহঁতৰ খালি দেখা নাই বৰ্তমান ক'ৰবাত গেছি ডেকা আহক ডেকা যদি আহে আমি ভিতৰত যাই আৰু ভালকৈ চাম কিন্তু ইয়াতে খেতি কৰিছে কিবা কৰিছে ধানো আছে ধান কাটি আছে ধান কাটিবৰ সময় হৈছে কিন্তু এই বস্তুটো এইটো দেখিছে যে ওপৰত ধোঁৱা ওলাই আছে ই নষ্ট কৰে আচলতে এইগিলাখান আচলতে বনাব দিবাই নালাগে এনেকুৱা জেগাত চেচ কৰি দিয়ে এই বৰ্তমান যোনটো গাঁৱৰ পৰিৱেশটো আছে এই বস্তুটোৱে ভাল লাগে আৰু এইগিলাখান বস্তুৱে লাগে দেশখন আগবাঢ়ি যাবাক গ'লে উন্নতিৰ পথত যাবাক গ'লে কিবা নহয় কিবা কম্প্ৰমাইজ কৰিব লাগে কিন্তু মই ভাল নাপাওঁ এইগিলাখান বস্তু চেচ কৰি দিয়ে চাব এইগিলাখান ধান কাটি মুঠি কৰি থৈ দিছে ইয়াতে এইগিলাখান এই তাতে আছেও কিছুমান ধান সেইটো মোৰ মাহীহঁতৰ ঘৰ খালি মানে এইগিলাখান বস্তুৱে তাৰমানে ভাল লাগে গাঁও বুলি ক'লে বহুত দিনৰ মূৰত আপোনালোকৰ আগত কিবা কৈছোঁ মানে অভ্যাসটো নোহোৱা গৈছে না এতিয়া অভ্যাসটো নোহোৱা গৈছে সেইকাৰণে তাৰমানে অলপ তাৰমানে সেনা আনিছে যিয়ে নহওক 31 ডিচেম্বৰ আহি আছে 31 ডিচেম্বৰ খানাটো সেইটোতো একদম মানে ফাৰ্ষ্ট ব্লগ আৰম্ভ কৰিছিলোঁ আমি 31 ডিচেম্বৰ খানাই দি তো খানাও আহি আছে
এইবাৰ অলপমান লাগি ভাগি দিবা নোৱাৰিম মানে আগৰবাৰৰ নিচিনা, কাৰণ সেইদিনা ডিউটি যাব লাগিব, খোলাবাৰ হ'ল আকৌ এটা সেই প্ৰথমবাৰ হয়তো ৰবিবাৰ আছিল নেকি, সেইকাৰণে তাৰমানে পাইছিলোঁ। তো এইবাৰ নোৱাৰিম মানে সেই খানা ৰাতি খানা খোৱাটো মেইন কথা নহয়। মোৰ ব্লগতো চাবচোন ৰাতি খানাত এখিনিত বেছি মই মানে দেখোন নাযায়, কাৰণ নাই এখিনিত দিনটো যি যোগাৰ কৰিলোঁ কিবা কৰিলোঁ সেইখিনি মেইন, সেইখিনি ভাল লাগে। তো এইবাৰ সেইখিনিতে নোৱাৰিম, চাওঁ তথাপিতো কিবা কৰিব পাৰোঁ না নোৱাৰোঁ, কি দেখাও আহক। আমি ডেকাৰ লগত অলপমান ফুৰিম, ডেকাকো আপোনালোকে পাইছে কিজানি। বাকী আজি প্ৰথম চিনাকিয়ে হ'লোঁ আপোনালোকৰ লগত, যাতে আপোনালোকে মনত ৰাখে পদ্ম বুলি কোনোবা এটা আছে। বাকী আহক ডেকা, চাই থাকক সেইটাকে। তো বহুত দিনৰ মূৰত আৰু এবাৰ, আৰু লগত আছে সেখান ডেকা ঠিকে নাই, আজি 1 বছৰৰ মূৰত লগ পাইছোঁ, ভাল লাগছি। লগ তুমি পাইছোঁ মাজে মাজে, চাপটো কেনে লাগছি দেখে একদম মানে মাৰবালা চাপ লাগছি। তো কালি যে আমি এই খেতি দেখিছিলোঁ আমাৰ ডেকাহঁতৰে খেতি, আমাৰ মোৰে মাতি আপোনাৰ তোমাৰে নেকি, যৌতুকত পোৱা নেকি? যৌতুকত না আমাৰ দেউতাৰ নিজে মাতি। ভিতৰত একবাৰ যাওঁ। চলো কালি তাৰমানে আনিছিলোঁ কাৰণ লগত মালিক থাকিলে সাহসটো পাৰে না। তাতে কি আছে এই বাংনা, এইটো কি বাংনা বুলি কয়নো? এইটো কি বে খাব বাংনা, এই আমাৰ খেতি বঢ়িয়া সেউজীয়া হৰা ভৰা খেতি। এই মূলা ন? এই মূলা লাগা মূলা এই মূলা চাব পাৰে। আমাৰ হেৰি এলা মানে এনে আৰু মই কৰা খেতি মানে কি বুলি বহুত টকা কামাটো। জানো ছাগাল সোমাই থৈ খা কিমান খাবি চাব পাৰে মানে কি জানে না, ভগৱানে যি এখন যে কথা যি আছে জাপ দেউতাই চাপ্পাল ফাৰকে দেউতাই এইটো এনা আনে একদম চাব পাৰে, ছাগাল তাগাল সোমাই থৈ দিছে যে খাই চেষ্টা কৰিব পাৰিবি। এইবিলাক লেচৰা এইগিলাখান কিছু লাগছেও ইয়াতে, আইতাই শাক তুলি আছে। এই কি শাক? পালঙা চাব পাৰে, নিজৰ খেতিৰ ফ্ৰেছ বস্তু। এই মূলা একদম পুৰা খেতিৰ একদম পুৰা ফ্ৰেছ বস্তু। এই ইনকে যদি বস্তু খাব পাৰি বেমাৰ কিয় হ'ব? মানে খেতি চেতিগিলাখান মই বিৰাট ভাল পাওঁ। আমাৰ ঘৰত অলপমান এইগিলাখান কৰাৰ কাৰণে জেগা সিমান ভাল নহয়, কিন্তু এইগিলাখান দেখিলে মোৰ ভাল লাগে। আৰু ডেকাহঁতৰ আছে কাৰণে সোমালোঁ, অলপমান ফটো চটো উঠলোঁ 2-এটা। আৰু এতিয়া আমি যাম চিধা আমাৰ এই বাৰীৰ পাছত দেখি য'ত আমাৰ 31 ডিচেম্বৰ মেইন খানাটো হ'ব। আৰু কালি মই এখনি দেখিছোঁ আপোনালোকক, এই যে বাংলা যি খেতি কৰিছে এখনিও আমাৰ এখনিও আমাৰ ডেকাহঁতৰে। আৰু এখনি কাৰ কল এই সেই বেলেগ নেকি? এখনি মানে আমাৰ নিজে আমাৰ মানে হেৰিৰে দিব তাতে খেতি কৰি, বাকী সেইখিনি আমাৰ নিজে সেইখিনি নিজা, এখনি মোটামুটি নিজে বুলিয়ে ক'ব পাৰি। 346 minutes later. তো যাই আছোঁ আমি এতিয়া। আমি প্ৰত্যেকবাৰে য'ত আমি 31 ডিচেম্বৰৰ দিনা খানা খাওঁ তাতে আমি জাগাটো দেখি এই গাঁৱৰটো চাওক আৰু তাক দেখাব অলপ দেৰিকৈ কি ডিফাৰেঞ্চ দিছে। এইটো যা আছে চাওক দেখি দিছোঁ। এটা কথা কি 31 ডিচেম্বৰত উঠি লৈ যাম, আখান তাপনে উঠি লৈ যাম মানে অলপমান মালিকে বুলি হাক দি, মালিকে বোলে পিছদিনা আখান তাপনে মতে গাহৰিটো পাৰি কিন্তু কি কৰে নহয়। গাহৰিত তোমাৰ কি জানা, ব্ৰইলাৰৰ দাপনে খায় মানে হেৰি লেগ খায়, গাহৰিৰ লেগ নহয়। গাহৰি যিটো চৰ্বি টাইপ থাকে পেটৰ হেৰি টাইপৰ সেইটো খায়। গাহৰি কিবা এটা মানে প্ৰেম আৰু দেই, গাহৰি ওপৰত লাভাৰ বুলি ক'লে আৰু ক'ব নোৱাৰি আৰু। মেইন গাহৰি আমাৰ সেইটো য'ত মুক্তভাৱে বিচৰণ কৰি আছে খোলা পথাৰত। ইয়াৰ কোনো গৰাকী আছে, এওঁৰ গৰাকী আছে, কিন্তু গৰাকীৰ গঁৰালত নাথাকে, এওঁ এনেকৈ মুক্তভাৱে বিচৰণ কৰে। এখন পথাৰ আমাৰ এখন সেইদিনা তাৰমানে 31 ডিচেম্বৰৰ দিনা এখন গোটাই পথাৰখন গোটাই ৰাতি আমাৰ হ'লি এখনি জেগা এতিয়া চাব পাৰে। চাৰিওফালে গিলাখান হেৰি একদম পূৰা ভৰ্তি হৈ আছে ধান, এই কাটিয়ে আছে ধান কাটি আছে আমাৰ এইটো জেগা। আগৰবাৰ যদি আপোনালোকে আগৰ ভিডিঅ'টো চাই, ইয়াতে আমাৰ চৌকা আছিল আৰু তম্বুটো এই গাছডালৰ সন্মুখেদি এনেকৈ এই তম্বুটো ইয়াতে আছিল। আৰু ইয়াতে য'ত আমি পঢ়ি আছিলোঁ এখনিমানত আছিল আমাৰ এইয়ে গাহৰি। কেমেৰাটো উঠা নাই, ইয়াতে আছিল আমাৰ চৌকাটো। এইবাৰ চৌকাটো এই গাছডালৰ তলত পৰো নেকি লাইট হেৰি কৰি জলাইন চাওক ৰাইট, জলাইন নহয়
নাই এই ইটো এই এক মাকক দেখাম এইটো ভিডিঅ' চিন্তা কৰি কি বুলি কয় এখন ট্ৰেন দিছিল ন। এবাৰ বহুত এখন চৌকাটো হৈছিল হুম। আমি তাইছিলো হুম। বাকী টিঙৰ হেৰিটো ট্ৰেনটো এখন আছিল দেন লাগা চব্জি মাৰিছিলো এইবাৰ নহয় টেনটো তাতে নাছিল টেনটো ইয়াতে আছিল শুনা এখন সেই আনো নেকি ইয়াত ভাবিবা মনা আছিলে লিখি দিয়া পাৰি যোৱাবাৰতে বাপৰে অ' ভাই আগৰবাৰ ইয়াতে আমি গু চাফা কৰি তাত নাপাওঁ এখনিত ইয়াতে ই চাফা কৰিছি ভাই ই ইয়াৰ অলপ মুখখন চোৱা যোৱা ই নহয় ই ইয়াৰ ভাই অলপ আলা চলা কম কাৰণ ই সেনকে হাগি না তথাপিতো মানে তাকে আমি দিলোঁ দায়িত্বটো ভাল চাফা কৰিছে কিন্তু হেৰি দিছে না কি ভাষা কৈ এলাখান এইবাৰো ভাল হ'ব এইবাৰ ৰাতি এইবাৰ তাৰমানে কি হ'ল খোলাবাৰ হ'ল না তো মই সেই তাৰমানে দিনৰ সময়ত থাকিব নোৱাৰিম আৰু মেইন ৰাতিৰ খানাখন যিয়ে নহয় এই দিনৰ জগাৰখিনি কৰি চবতছে কি বেছি ভাল লাগে মোৰতো চেনেলত এইটো চবতছে কি মোৰ চেনেলত চবতছে কি ধৰি লওক মই আৰম্ভই কৰিছোঁ 31 ডিচেম্বৰ খানা এতিয়া আপুনি জানে প্ৰথম ভিডিঅ' মোৰ চেনেলৰ সেইটো তো প্ৰতি বছৰে সেই ভিডিঅ'টো দিবা চেষ্টা কৰিম এইবাৰ যাতে খোলাবাৰ মইতো কামত থাকিব লাগিব আপুনি যদি ধৰি লওক মই তাতে কিবা আন কৰি দিলোঁ আপুনি যদি এই বস্তুটো দেখুৱাই যদি খানা আন কৰি কিনে দিব পাৰোঁ মানে কি বুলি কয় ইয়াতে মই অলপ হেৰি দেখালোঁ তুমি তাৰ বাইদেউতে দেখাবা দেখাই ক'বা ইয়াতে দেখা না দেৱত কিবা এটা মিলিল কিবা আনমিলা তাৰমানে সেইটো ভিডিঅ' নহ'লেতো ভাল নালাগে দেখোন কাৰণ মানে কি ৰাতি আপুনি মোৰ যদি ভিডিঅ'গিলাখান চাই সেই ভিডিঅ' চাই ৰাতি বিশেষ এখন নাথাকে দুটা সেই নাচা চাচা তাৰে পিছত চেচ কিন্তু দিনৰ সময়খিনি ভাল লাগে এই বোলে চাইছিলোঁ এলা ধৰি লওক চাইছিলোঁ এই বজাৰ কৰিব গ'লোঁ তাত এই ট্ৰেইন বনালোঁ বাঘ আহিলোঁ কিবা কৰিলোঁ কিবা শেষেই ভাল লাগে বক্স আনিব গ'লোঁ তো এইবাৰ মই সেই মেইন বস্তুখিনি থাকিব নোৱাৰিম আজিৰ ভিডিঅ'টো আৰু ইমানতে চেছ কৰিলোঁ বিশেষ নাছিল আৰু মুঠতে আমাৰ মানে কালিয়ে ডেকাক অনা কথা ভিডিঅ'ত কিন্তু ডেকাত তাৰমানে অলপমান চিডিউল টাইট চলি আছে অলপমান মানুহ না হ'লে তাৰমানে আজি তাৰমানে কিবাকৈ আৰু দেখাব না ড্ৰেছ চেছ বেলেগ কালি মই হাফ পেণ্ট পিন্ধি আছিলোঁ হ'লে তো আৰু বেছি দিন নাই আজি 2 তাৰিখ হ'ল আৰু 29 দিন আছে 29-28 দিন যাব গমে পান এইকেইদিন সেনেকৈ গুচি যাব গেলি কিবা এটা হ'ব আৰু আজিৰ ভিডিঅ'টো ইয়াতে চেছ কৰিলোঁ মানে মই বহুত দিন মোটামুটি 1 বছৰ মই ভিডিঅ' দিয়াই নাই মই যে আপোনালোকৰ মুখ চুখ পাইছিয়ে সেইকাৰণে মই অলপমান আজি চিনাকি হ'লোঁ যাতে মোক মনত পৰে যে পদ্মজ্যোতি বুলি কোনোবা এটা আছে খালি আজি চিনাকিটো ইমানতে অন্ত পৰিলাক আৰু ডাইৰেক্ট এতিয়া 31 ডিচেম্বৰ খানাৰ দিনা লাগাল পাম সেইদিনা আপোনালোকে আৰু কিবা বৰখাব আৰু চাব তো আজি ভিডিঅ'টো ইয়াতে চেছ কৰোঁ নেকি বহুত দিন যিহেতু ভিডিঅ' চিডিঅ' দিয়া নাই লাইক কমেণ্ট ছাবস্ক্ৰাইব এইবিলাক কৰিব পাহৰি যাব পাৰে মানুহবিলাক কৰিব যদি বহুত দিনটো আপোনালোকে দেখা নাই পাহৰিবও পাৰে তো যাতে অলপমান বিলে দেই চাৰিওফালে আৰু ভাল লাগিব এতিয়া মন উঠি অহা নৱপ্ৰজন্মৰ আমি হ'লে অলপমান আৰু কিবা এটা কমেণ্ট তো কৰি দিব আৰু বেল চেল বাজি দিব ঘাণ্ট সময় তো ডাইৰেক্ট 31 ডিচেম্বৰৰ দিনা লাগাল পাম আপোনালোকে সেই তাক গেলি চেনেল অলপ চাওক আগৰ ভিডিঅ'গিলাখান চাওক অলপমান মনত কৰক আৰু এইটো ভিডিঅ' অলপমান চাওক তো বাই বাই গাইজ বাই বাই